মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম ইংৰাজী গ্ৰামাৰৰ নাউনৰ বিষয়ে। নাউন এই নাউনৰ বিষয়ে আলোচনা কৰিম আজি এই ভিডিঅ'টোৰ জৰিয়তে। নাউন কেই প্ৰকাৰৰ, নাউন কি, এইবিলাক আমি আজি এই ভিডিঅ'টোত বিশেষভাৱে জানিম। প্ৰথমে কেইটামান বাক্য লিখিছোঁ, এইকেইটা মন কৰিবা। এক নম্বৰত আছে আকাশ ইজ এ ডক্টৰ। নেক্সট লৈছোঁ অনুষ্কা is a girl. तीन नंबर আছে শিৱসাগৰ is a beautiful town. Number 4, the cow gives us milk. এই বাক্যটাৰে মন কৰা। প্ৰথম বাক্যটোৰ আছে আকাশ, অনুষ্কা, শিৱসাগৰ, লাকাও, এইকেইটা একো একোটা নাম। নাউনে কি বুজায়? নাউন মানে হৈছে বিশেষ্য, যিয়ে নামবিলাক বুজায়। নাম বুজা পদবিলাক বিশেষ্যবোৰে ইংৰাজীত নাউন বুলি কয়। নাউন ইজ এ নেমিং ৱৰ্ড, মানে নাউন মানে হ'ল যিবিলাকে নাম বুজায়, সেইবিলাক নাউন বুলি কয়। ইয়াত দেখা পাইছোঁ আমি আকাশ, অনুষ্কা, শিৱসাগৰ, লাকাও, এইকেইটা একো একোটা নাম। তেনেকৈ ডক্টৰ, গাৰ্ল, টাউন, এইকেইটা একো একোটা নাম। মিল্ক, এইকেইটা একো একোটা নাম। ইয়াতে আমি দুই ধৰণৰ মানে বিশেষ্য বা নাউন পাম। ধৰি লোৱা আকাশ এটা মানুহৰ নাম, ডক্টৰ মানে ডক্টৰ সমূহৰ নাম, মানে ডক্টৰ অকল এজন নাথাকে, বহুত থাকে। ডক্টৰ বুলি ক'লে গোটেই ডক্টৰ মানে সমষ্টিটোকে বুজাইছে। ইয়াতে অনুষ্কা এজনী ছোৱালীক বুজা হৈছে। গাৰ্ল মানে গোটেই ছোৱালী জাতিটোক বুজা হৈছে। শিৱসাগৰ, ইয়াতে এখন টাউনৰ নাম লিখা আছে, টাউনৰ নাম বুজা হৈছে। ইয়াত টাউনটোৱে গোটেই টাউনবিলাকক বুজাইছে, চহৰবিলাকক বুজাইছে। নেক্সটত আছে দা কাউ, ইয়াত গৰুক বুজাইছে। মিল্ক, ইয়াতে গাখীৰক বুজাইছে। এই দুটাই নাউন। কিন্তু আমি ইয়াত নাউনৰ ভিতৰত আমি দুই প্ৰকাৰৰ নাউন পাইছোঁ, এটা আকাশ, এটা ডক্টৰ। এটা অনুষ্কা, গাৰ্ল, শিৱসাগৰ, টাউন, দা কাউ, মিল্ক, গোটেইকেইটাই নাম বুজা পদ। কিন্তু আমি ইয়াৰ মাজত কিছুমান পাৰ্থক্য দেখা পাওঁ। সেইটো হৈছে নাউনৰ মানে ভাগ, নাউনৰ ভাগটো। এটা হ'ল কমন নাউন, এটা প্ৰপাৰ নাউন। মানে এটা কমন নাউন আৰু প্ৰপাৰ নাউন কি, এই বিষয়ে আমি আলোচনা কৰিম। প্ৰপাৰ নাউন হ'ল আকাশ, এজন মানুহৰ বিশেষকৈ এটা নাম, এজন মানুহক বুজোৱা হৈছে। গতিকে এইটো প্ৰপাৰ নাউন, যিটো মানে নিৰ্দিষ্টকৈ বুজা, সেইটো হ'ল প্ৰপাৰ নাউন বুলি কোৱা হয়। আনহাতে ডক্টৰ বুলি ক'লে ইয়াত গোটেই ডক্টৰবিলাকক বুজা হৈছে, গতিকে এইটো হ'ল কমন নাউন। ইয়াত অনুষ্কা এজনী ছোৱালীৰ নাম কোৱা হৈছে, গতিকে অনুষ্কা এজন বিশেষ ছোৱালীৰ নাম। আৰু গাৰ্ল মানে হ'ল গোটেই ছোৱালীবিলাকৰ নাম, আৰু গোটেই ছোৱালী জাতিটো বুজা হৈছে। শিৱসাগৰ এখন বিশেষ ঠাইৰ নাম, চহৰ গোটেই চহৰৰে নাম। চহৰ মানে চববিলাকে চহৰ, টাউন মানে গোটেই চহৰক বুজা হৈছে। দা কাউ
ইয়াতে গৰুক বুজা হৈছে আৰু মিল্ক আৰু গাখীৰক বুজা হৈছে। ইয়াৰ ভিতৰত যিটো বিশেষকৈ বুজা হৈছে আকাশ, অনুষ্কা, শিৱসাগৰ, ডাকাও, এইটো প্ৰপাৰ নাউন। ডক্টৰ, গাৰ্ল, টাউন এইখিনি হ'ল কমন নাউন, যিটো মানে সকলো ক্ষেত্ৰতে প্ৰযোজ্য হয়। ইয়াৰ পিছত আমি আলোচনা কৰিম নাউনৰ ভাগৰ বিষয়ে। নাউনক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। ইয়াতে মই এতিয়া ক'লোৱে কথাখিনি। এতিয়া আমি নাউনৰ ভাগৰ বিষয়ে আলোচনা কৰিম। আমি নাউনক এনেদৰে ভাগ কৰিব পাৰোঁ। নাউনৰ ভাগ দুটা হৈছে, প্ৰথমতে আমি পালোঁ প্ৰপাৰ নাউন। আৰু আনটো হৈছে কমন নাউন। আমি বুজি পালোঁ প্ৰপাৰ নাউন মানে বিশেষকৈ বুজোৱা। ধৰি লওক আকাশ এটা মানুহৰ নাম বুজাইছে, এইটো প্ৰপাৰ নাউন। ডক্টৰ এইটো কমন নাউন, কাৰণ ডক্টৰ সকলোকে বুজোৱা হৈছে। কিন্তু ইয়াত আমি আৰু এটা বিষয় কম এতিয়া। নাউনৰ আমি দুটা ভাগ পাইছোঁ, সেইদৰে কমন নাউনৰ আৰু দুটা ভাগ আছে। কমন নাউনৰ এটা হ'ল কাউণ্টেবল নাউন, আনটো হৈছে আনকাউণ্টেবল নাউন। গতিকে আমি এইখিনি নিশ্চয় বুজি পাইছা তোমালোকে। নাউনৰ ভাগ হ'ল প্ৰপাৰ নাউন, কমন নাউন। আৰু এই কমন নাউনৰ আকৌ দুটা ভাগ আছে, এটা হ'ল কাউণ্টেবল নাউন, এটা আনকাউণ্টেবল নাউন। এতিয়া আমি আলোচনা কৰিম কমন নাউনৰ বিষয়ে। কমন নাউনৰ ভাগ দুটা পাইছোঁ আমি, কাউণ্টেবল আৰু আনকাউণ্টেবল। কাউণ্টেবল নাউনটো কি ইয়াৰ বিষয়ে জানিম। কাউণ্টেবল নাউন কোনবিলাকক কয়? যিবিলাক আমি গুণিব পাৰোঁ। যিবিলাক নাউনক আমি সংখ্যাৰে বুজাব পাৰোঁ সেইবিলাকক কাউণ্টেবল নাউন বোলে। যেনে আমি ৰজাৰ বস্তুটো ৰজা গণিব পাৰিম। বল সেইটো আমি গণিব পাৰোঁ। মেন আমি মানুহকো গণিব পাৰোঁ। মানে যিবিলাক বস্তু আমি গণিব পাৰোঁ সেইবিলাকক কাউণ্টেবল নাউন বোলে। আনহাতে আনকাউণ্টেবল নাউনটো হ'ল হৈছে যিবিলাক বস্তু আমি গণিব নোৱাৰোঁ, যিবিলাক সংখ্যাৰে বুজাব নোৱাৰি সেইবিলাকক আনকাউণ্টেবল নাউন বুলি কোৱা হয়। আনকাউণ্টেবল নাউনৰ ভিতৰত চুগাৰ আমি গণিব পাৰোঁ নেকি? আমি জুখিবহে পাৰোঁ, গণিব নোৱাৰোঁ। এনেদৰে মিল্ক ইয়াক গণিব নোৱাৰি, ইয়াক পৰিমাণহে উলিয়াব পাৰি। এনে কিছুমান বস্তু জুলীয়া বস্তু বা যিবিলাক কিছুমান ধৰণৰ বস্তু গণিব নোৱাৰি সেইবিলাকক আনকাউণ্টেবল নাউন বুলি কয়। গতিকে নিশ্চয় বুজি পাইছা কাউণ্টেবল আৰু আনকাউণ্টেবল নাউন কি। কাউণ্টেবল নাউন হৈছে যিবিলাক আমি গণিব পাৰোঁ সেইবিলাক কাউণ্টেবল নাউন, আৰু আনকাউণ্টেবল হৈছে যিবিলাক আমি গণিব নোৱাৰোঁ।
ইয়াতে আৰু কাউণ্টেবল নাউনৰ বিষয়ে অলপ কম, মন দি শুনিবা, ভিডিঅ'টো ভালকৈ চাবা। কাউণ্টেবল নাউনৰ আগত এ ফিউ, এ ফিউ, দা ফিউ বহে। কাউণ্টেবল নাউনৰ আগত few, a few, the few বহে। কিন্তু আনকাউন্টেবল নাউনৰ আগত little, a little, বহে। বুজি পালা? কাউণ্টেবল নাউনৰ আগত ফিউ, এ ফিউ, ডি ফিউ এইবিলাক শব্দ বহে, আৰু আনকাউণ্টেবল নাউনৰ আগত লিটিল, এ লিটিল, দা লিটিল আদি বহে। উদাহৰণস্বৰূপে কাউণ্টেবল নাউনৰ বিষয়ে কৈছোঁ। আই হেভ ফিউ ফৰ্চ। I have few first. ইয়াতে তো কাউণ্টেবল নাউনৰ আগত বহে, few বহে। He has a few books. Next, he has a few books. ইয়াত few বহিছে। এইবিলাক আমি গণিব পাৰোঁ। সেইদৰে আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত there is little milk in the glass. এইটো হ'ল কাউণ্টেবল নাউনৰ ক্ষেত্ৰত। কাউণ্টেবল নাউনৰ উদাহৰণটো ভালকৈ বুজাই দিছে এবাৰ আকৌ। মানে ফিউ, এ ফিউ, ডি ফিউ তিনিটা থকা বাক্য দি আছোঁ। আই হেভ এ ফিউ ফাৰ্ষ্ট, এতিয়া কৈছিলোঁ। ফিউ ফাৰ্ষ্ট। নেক্সট, he has a I have few first. He has a few books. Next, the few friends. Few friends. The few friends he had. All are there. All are there. Next, আমি আনকাউণ্টেবল নাউনৰ
লিটিল এ লিটিল দা লিটিলৰ বিষয়ে আলোচনা কৰিম। এই তিনিটা বাক্য মন্দিৰ চাইলে প্ৰথমে এইটো 1 নম্বৰ আই হেভ ফিউ ফৰ্স, 2 নম্বৰ হি হেজ এ ফাৰ্স্ট ফিউ, নেক্সট এ ফিউ, হি হেজ এ ফিউ বুকস, দ্য ফিউ ফ্ৰেন্ডস হি হেড অল আৰ ডেড। এইটো হ'ল ফিউ এ ফিউ ডি ফিউ কাউণ্টেবল নাউনৰ ক্ষেত্ৰত ব্যৱহাৰ হয়। নেক্সট আমি আনকাউণ্টেবল নাউনৰ বিষয়ে আলোচনা কৰিম। আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত লিটিল এ লিটিল দা লিটিল ব্যৱহাৰ হয়। There is a little milk. There is little milk in the glass. Next, give me a little milk. Give me a little milk. ইয়াত a little ব্যৱহাৰ কৰা হৈছে। Next, he drank the little milk. He had আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত কি হয়? লিটিল এ লিটিল দা লিটিল এইকেইটা ব্যৱহাৰ হয়। কেতিয়া ব্যৱহাৰ হয়? আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত। প্ৰথমত আছে দেয়াৰ ইজ এ লিটিল মিল্ক ইন দ্য গ্লাছ। ইয়াতে লিটিল ব্যৱহাৰ হৈছে। নেক্সট দ্বিতীয় বাক্যটোত আছে give me a little milk, Next, he drank the little milk he had. গতিকে আমি বুজি পালো আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত লিটিল এ লিটিল দা লিটিল ব্যৱহাৰ হয় আৰু কাউণ্টেবল নাউনৰ ক্ষেত্ৰত ফিউ এ ফিউ দা ফিউ ব্যৱহাৰ হয়। এতিয়া আমি কেইটামান কাউণ্টেবল আনকাউণ্টেবল নাউনৰ সেন্টেন্স আমি চাম। Any boy can do it. Any boy can do. এইটো কি নাউন হ'ব? এইটো কাউণ্টেবল হ'ব। এইটো কাউণ্টেবল নাউন। Next, did not eat any rice. এইটো কি নাউন হ'ব? এইটো আনকাউণ্টেবল। Uncountable. Uncountable noun হ'ব। কিয় uncountable noun হ'ব? ইয়াত ৰাইচ
এইটো হ'ল আনকাউণ্টেবল নাউন। এইটো আমি গণিব নোৱাৰোঁ, গতিকে এইটো আনকাউণ্টেবল নাউন হ'ব। ইয়াতে আছে বয়। বয় আমি ল'ৰা, ইয়াত ল'ৰাক বুজাইছে, ল'ৰা আমি গণিব পাৰোঁ, এজন দুজন এনেকৈ আমি গণিব পাৰিম। কিন্তু ৰাইচ আমি জুখিব পাৰি বা পৰিমাণহে উলিয়াব পাৰি, তাক গণিব নোৱাৰি। এইদৰে আৰু কৈ আছোঁ। Please give me some milk. এইটো কি নাউন হ'ব? এইটো মিল্ক। এইটো হ'ল আনকাউণ্টেবল থিংছ। এইটো আমি গণিব নোৱাৰোঁ, যিবিলাক বস্তু গণিব নোৱাৰি পৰিমাণটো জুখিবহে পাৰি, গতিকে এইটো আনকাউণ্টেবল নাউন হ'ব। আনকাউণ্টেবল নাউন। আনকাউণ্টেবল নাউন। ইয়াত কাউণ্টেবল নাউনৰ বিষয়ে এটা বিশেষ কথা ক'ব ওলাইছে আৰু মনত ৰাখিবা। সেইটো হৈছে কাউণ্টেবল নাউনৰ ছিংগুলাৰ আৰু প্লুৰেল নাম্বাৰ আছে। কাউণ্টেবল নাউনৰ মানে ছিংগুলাৰ আৰু প্লুৰেল নাম্বাৰ আছে। Singular number and plural number. Plural number আছে। নিশ্চয় এইটো একবচন, অসমীয়াত একবচন হয়, এইটো বহুবচন হয়। যেনে ডগ, ডগ, ডগছ। box, boxes। তাত কি থাকে? সিঙ্গুলার আৰু প্লুরাল নাম্বার থাকে। যেনে লেডি, লেডিজ। লেডি, লেডিজ এইবিলাক বহুবচন থাকে। একবচন আৰু বহুবচন বা সিঙ্গুলার আৰু প্লুরাল নাম্বার থাকে। তেনেকুৱা আৰু আছে। তাৰে ভিতৰত লিপ, লিপস, লিপস, tooth, teeth, man, 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 and men। এইকেইটা সিঙ্গুলার নাম্বার আৰু ইয়াতে আছে প্লুরাল নাম্বার। আৰু এই ক্ষেত্ৰত এইটো হ'ল কাউণ্টেবল নাউনৰ ক্ষেত্ৰত। কিন্তু আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত কি নাথাকে? প্লুৰাল নাম্বাৰটো নাথাকে, অকল সিঙ্গুলাৰ নাম্বাৰটো থাকে। আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত ইয়াত অকল সিঙ্গুলাৰ নাম্বাৰে ব্যৱহাৰ হয়, প্লুৰাল নাম্বাৰটো নাথাকে। এইটো নাথাকে, এইটোহে থাকে। যেনে মিল্ক, মিল্ক, মিল্কে হৈ থাকে। ইয়াত বহু প্লুৰাল ফৰ্ম নাথাকে।
তোমালোকে নিশ্চয় নাউনৰ বিষয়ে ভালদৰে বুজি পাইছা। আশা কৰিছোঁ তোমালোকে ইয়াৰ দ্বাৰা উপকৃত হ'বা। আৰু যদি কিবা বুজি নোপোৱা থাকে বা সুধিব লগা থাকে কমেণ্ট বক্সত গৈ কমেণ্ট হিচাপে লিখি সুধিব পাৰা।